Hey guys, good morning. কি খবৰ আপোনালোকৰ? মোৰ ভালে, আপোনালোকৰ দোৱাত আছো বাৰু ভালে। আশা কৰোঁ আপোনালোকৰো ভালে খবৰ। মই মোৰ চেনেলটোত আপোনালোকক স্বাগতম জনালোঁ স্মিতা ভ্লগ চেনেললৈ। আশা কৰোঁ আপোনালোকে ভিডিঅ'বোৰ চাই ভাল পাব আৰু যিসকলে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ভিডিঅ'বোৰ চাই ভাল লাগিলেহে ছাবস্ক্ৰাইব কৰিব দেই। এতিয়া বাজিছে 9টা। মই বেটা স্কুলত থৈ আহিলোঁ, আহি মেলি চাহ তাহ খালোঁ, খাই মেলি আজৰি হ'লোঁ বাৰু। কিন্তু এতিয়া অলপ কাম আছে, কামখিনি কৰি মেলি আজৰি হৈ লওঁ, তাৰপিছত লগ পাই আছোঁ বাৰু। এয়া মই এতিয়া আহিছোঁ পাকঘৰত। তাৰপিছত এয়া মই তৰকাৰী বনাবলৈ ধৰিছোঁ বাৰু। এইখিনিৰ পৰা ভিডিঅ'টো কৰা গ'ল, আগতে কৰিব পাহৰি থাকিলোঁ। আজি বনাম পানীলাও আৰু মাছ। এয়া পানীলাওখিনি মই বহাই দিছোঁ, এয়া মাছখিনি ভাজি থৈ দিছোঁ নমাই। তাৰপিছত পানীলাওখিনি এইদৰে ধুনীয়াকৈ বহাই মানে ঢাকন লগাই থ'ম আৰু অলপ টাইম সিজাৰ পিছত মাছখিনি বাকি দিম আৰু। এইফালে ভাজিছোঁ ভেন্দি অলপ দীঘলকৈ কাটি এইদৰে মই ভাজিছোঁ। বহুত ভাল পাওঁ খাই দৰে, সেইকাৰণে মই এইদৰে ভাজিলোঁ। এয়া ভাতো হৈ গ'ল ৰেডি। এয়া লাও মাছৰ তৰকাৰী ৰেডি হৈ গ'ল, পানীলাও আৰু মাছ। দেখিবলৈ টেষ্টি হৈছে দেই, ধুনীয়াকৈ ধনিয়া পাত কাটি দিছোঁ ওপৰত। এয়া ভেন্দিখিনিও ভজা ৰেডি হৈ গ'ল। এয়া ছোৱালী পূৰা চিপছ খোৱাত বিজি দেই, পূৰা চিপছ খাই আছে কিন্তু তাই পূৰা ব্যস্ত চিপছ খোৱাত। মই মানে বেটাক এতিয়া স্কুলৰ পৰা আনিবলৈ যাম, সেইকাৰণে তাই ছোৱালীজনী লৈ গ'ল আৰু আমাৰ ওচৰৰে হয়, সেইকাৰণে তাইক মই দি পঠালোঁ। এতিয়া মই বেটাক আনিবলৈ যাব ওলাওঁ। মোৰ ভাত তৰকাৰী প্ৰায় ৰেডি হ'লে, ভাত তাত বনোৱা হ'ল। ছোৱালীজনীকো এটা ছোৱালী লৈ গ'ল ল'বলৈ, তাই ৰাখিব অলপ টাইম। এতিয়া মই বেটাক আনিবলৈ যাওঁ আৰু আজি খোজকাঢ়িয়ে যাম, গাড়ী চাড়ী নিবলৈ ইচ্ছা কৰা নাই আৰু আজি খোজকাঢ়ি যাম, সেইকাৰণে অলপ সোনকালে যাব লাগিব, 10 মিনিটমান আগতে। এতিয়া ফাৰ্ষ্ট যাই তাক লৈ আহোঁ, তাৰপিছত লগ পাই আছোঁ আহি। আপোনালোকৰ ভিডিঅ'টো কণ্টিনিউ কৰি যাব। ৰ'দ বহুত দিছে দেই, বহুত দিছে যদিও মানে গাত লগা নাই ৰ'দটো। ঠাণ্ডাৰ দিন যে, গৰমৰ দিনত কিন্তু এই ৰ'দত ওলাবই নোৱাৰি আৰু। এয়া ধানবোৰ চাওকচোন, পথাৰখন মানে ইমান ধুনীয়া দেখা হৈছে। গোটেই ধানবোৰ পকি গৈছে আৰু গোটেই সোণালী ফিল হৈ গৈছে আৰু ভাল লাগে ন। কঠীয়া হোৱাৰ পিছতো চাবলৈ ভাল লাগে পথাৰখন, আৰু ধান গোটেইবোৰ পকি যোৱাৰ পিছতো চাবলৈ বহুত ভাল হয় আৰু ইমান ধুনীয়া। এই ঠাণ্ডা দিনত ৰ'দটো অলপ গাত লাগিলে বহুত ভাল লাগে দ, ঘৰৰ ভিতৰত সোমালে ঠাণ্ডা লাগে, আৰু অলপ টাইম যদি ৰ'দত এইদৰে থাকিব পাৰি ভাল লাগে বাৰু। ইমান ৰ'দত থাকিব নোৱাৰি দিয়াছোঁ বাৰু, ৰ'দত অলপ টাইমৰ কাৰণে বাহিৰত ওলালে আহিব পাৰি। এইকেইদিন মানে আব্বাক আছিল যে, আব্বাকে অনা নিয়া কৰি ভালে আছিল, মোৰ ইমান কষ্ট হোৱা নাই আব্বাক থকা কেইদিন, কিন্তু যোৱাকালি গ'ল, সেইকাৰণে আজি মই আহিবলগীয়া হৈছে আৰু। ক'ত যোৱা? বাকী যিয়ে নহওক বাৰু, বাপেকবোৰ থাকিলে মানে ঘৰত মাকবোৰৰ কষ্টবোৰ অলপ হ'লেও কমে আৰু
বাপেকটো ঘৰত থাকিব লাগে কিন্তু কি কৰিব আৰু ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কাৰণেতো ঘৰৰ পৰা বাহিৰত যাবলগীয়া হয় ন চবৰে তেনেকুৱাই হয় কিন্তু কম বেছি পৰিমাণে ঘৰত থাকে বাৰু দেউতাকবোৰ কিন্তু চবৰে ক্ষেত্ৰত সম্ভৱ নহয় বাৰু ল'ৰা ছোৱালীৰ কাৰণে অলপ কষ্ট কৰিবই লাগিব আৰু নহ'লে ল'ৰা ছোৱালীৰ ভৱিষ্যত অন্ধকাৰ এয়া বেটাক লৈ আহিলোঁ ঘৰত যাই লওঁ যাই কিনে লগ পাই আছোঁ বাৰু কোৱা আকৌ কিবা এয়া স্কুলৰ পৰা আহি থাকোঁতে চাওকচোন এজনী ছাগলীৰ এটা বেলেগ অদ্ভুত বস্তু দেখা পালোঁ এয়া ছাগলীটোৰ গলত চাওকচোন কাণৰ নিচিনাকৈ মানে দুখন কাণৰ বাদি কাণ যেনে পায় কেনেকুৱাকৈ লাগি আছে ওপৰত কাণ আছে তথাপিও তলত এই দুটা কি বস্তু মানে কি হৈছে নাজানো আৰু কেনেকুৱা আজি ফাৰ্ষ্ট দেখিলোঁ মানে ছাগলী এনেকুৱা আৰু ইয়াৰ দুটা বোলে পোৱালি আছে পোৱালি দুটাৰো এনেকুৱাই হৈছে বোলে মই কিন্তু পোৱালি দুটা দেখা নাপালোঁ বাৰু মই বেটা স্কুলৰ পৰা আনি গা চা ধুই আজৰি হ'লোঁ গা ধোৱা নাছিলোঁ মানে আগতে সেইকাৰণে এতিয়া গাটো ধুই ল'লোঁ এতিয়া বেটা মোবাইল চোৱাত ব্যস্ত পুৰা দেই মোবাইল চাই আছে পুৰা এতিয়া ভাত খাই আজৰি হৈ লওঁ ভাতকেইটা খাই লওঁ তাৰপিছত লগ পাই আছোঁ বাৰু গাইজ এতিয়া গধূলি হ'ল এতিয়া কেইটা বাজিছে এতিয়া 5টা বাজিছে দুপৰীয়া মানে ভাত তাত খাই অলপ ৰেষ্ট ল'লোঁ তাক অলপ মানে কিবা শিকালোঁ মানে কি পিছবেলা সি টোপনি নামাৰে সেইকাৰণে তাক মানে কিবা অলপ শিকালোঁ মানে আৰবী মানে শিকোৱাই নাছিলোঁ অলপকৈ শিকাব ধৰিছোঁ আৰু মই অলপকৈ আৰম্ভ কৰিম পিছবেলাটো এনেই খেদাই নহ'লে সেই স্কুলৰ কিতাপো নপঢ়ে সেইকাৰণে ভাবিছোঁ অলপ আৰবীকে শিকাই থওঁ টাইমত কামত আহিব সময়ত সেইকাৰণে মই তাক অলপ শিকালোঁ এইমাত্ৰ ছোৱালীজনীক কোনোবাজনে লৈ গ'ল এনে বাটৰ ফালে আৰু সেইকাৰণে মই ভাবিছোঁ ভিডিঅ' এটা সেইকাৰণে মই আপোনালোকক কওঁ কি কৰিলোঁ কি কৰা নাই পিছবেলা মানে ভাত খাই তেনেকুৱাকৈ ভিডিঅ' কৰা নহ'ল সেইকাৰণে এতিয়া লগ পাইছোঁ আপোনালোকক গধূলি আৰু মানে কি ছোৱালীৰ বাৰ্থডে তেনেকুৱাকৈ পতা নাছিলোঁ ন সেইকাৰণে ভাবিলোঁ সেইকাৰণে মানে কি বাৰ্থডে গিফ্ট অলপ উঠিছে বেছি নাই ক'ৰবাত 2-3টা মানে সেনেকুৱাকৈ উঠিছে আৰু কি উঠিছে সেইটো দেখাম মই মানে এতিয়াও কৈছোঁ কিন্তু ছোৱালীৰ বাৰ্থডে আমি তেনেকুৱাকৈ পতা নাছিলোঁ গিফ্ট পাবলগীয়াকৈ তথাপিও মানে 3-4টামান গিফ্ট পাইছে তথাপিও সেইকেইটামান দেখাই থৈছোঁ আপোনালোকে চাব